আজি আমি আহিছোঁ শিৱসাগৰ তলাতল ঘৰ। এয়া আমি ফাৰ্ষ্টে টিকেট কৰি লওঁ বুলি ভাবিছোঁ। টিকেটত আপোনাৰ 20 টকা লয়। চাওকচোন কুকুৰকেইটা ইমান মৰম লগা, ভাবিলোঁ প্ৰথমতে কুকুৰকেইটাৰ ভিডিঅ'টো কৰি লওঁ। তাহাঁতি ইমানেই বেছি মৰম লগা আৰু তেওঁলোকৰ লগত বহুত টাইম খেলিলোঁ। তাৰপিছত আহিলোঁ তলাতল ঘৰৰ ভিতৰলৈ। চাওকচোন বাহিৰৰ সৌন্দৰ্যটো ইমান ধুনীয়া। এয়া আমি ভিতৰলৈ সোমাইছোঁ। ভিতৰলৈ সোমাই বোলো চাওঁচোন ক'ত কি আছে। এয়া চাওকচোন। ভিতৰলৈ সোমাই গৈ আছোঁ হয়, কিন্তু মনত ভয় এটাও লাগি আছে। কাৰণ সকলোৱে কৈ থাকে তলাতল ঘৰত বোলে মানুহ হেৰায়। মই ভাইটিটোক কৈছোঁ, ভাইটিয়ে মোক গালিহে পাৰিছে, কৈছে কি বৈ মই তোক লৈ যাম। সেয়া তাৰ ভৰসাতে আমি ভিতৰলৈ গৈ আছোঁ। তলাতল ঘৰ মই আগতো আহিছোঁ বাৰু, কিন্তু যেতিয়া আহিছিলোঁ তেতিয়া মই বহুত সৰু আছিলোঁ, একো গম নাপাওঁ পৃথিৱীত কি চলি আছে, কি চলি থকা নাই। এইবাৰ আহি পেলাই সঁচাকৈ বহুত ভাল লাগিছে। ইয়াৰ সৌন্দৰ্য সঁচাকৈ বহুত বেছি ধুনীয়া। এয়া চাওকচোন, মই বাহিৰৰ সৌন্দৰ্য মাজে মাজে আপোনালোকক দেখাই গৈ আছোঁ। সেয়া আমি ভাবিছোঁ অকণমান আৰু ভিতৰলৈ সোমাই যাওঁ। সঁচাকৈ দৰ্জাই এফালৰ পৰা যাওঁ, আকৌ ইটোফাল পাওঁহি। এয়া আমি ভিতৰলৈ সোমাই যাওঁ। বহুত অন্ধকাৰ ভিতৰত। অন্ধকাৰ মাজতে মাজে মাজে ভয়ো লাগে, ক'ৰবাত খুন্দিয়াই দিওঁ বুলি। এয়া আমি ভিতৰলৈ গৈ আছোঁ ভাইটিটোৰ ভৰসাতে। এয়া ভিতৰলৈ আমি গৈ আছোঁ। ইমান অন্ধকাৰত আমি ষ্টেপত যাওঁতে মাজতে আকৌ আমাৰ ভণ্টিজনী পৰিলেও। তাৰপিছত আমি সেইকাৰণে বাহিৰলৈ ওলাই আহিলোঁ। এয়া বাহিৰলৈ আমি ওলাই গৈ আছোঁ। আহকচোন আপোনালোকেও মোৰ লগতে উপভোগ কৰক তলাতল ঘৰ। আৰু কমেণ্টত জনাবচোন দেই, কোন কোন তলাতল ঘৰ আহিছে আৰু কোন কোন নাই অহা। যদি নাই অহা আপোনালোকে নিশ্চয় আহক। এয়া আমি ৰাস্তা থকাৰ পাছতো আমাৰ কি হৈছে গম নাপাওঁ, আমি খিৰিকী দিহে আকৌ জঁপিয়াই গৈছোঁ। সেয়া জঁপিয়াবলৈ লওঁতেই আপোনালোকে চাই থাকিব দেই। এয়া আমি পাৰ হৈছোঁ। কিন্তু আকৌ মোৰ মানে ভণ্টিজনী অকণমান ওখ, তাই আকৌ সেই ওখৰ ফিতাহী মাৰি ওখলৈ যাব গৈছিলে, লাষ্টত গৈ পেলাই নোৱাৰিলে, উভতি আহিলে। এয়া আমি তলাতল ঘৰলৈ আৰু ভিতৰলৈ সোমাই গৈ আছোঁ। মাজতে ভাবিলোঁ অকণমান খেলি লওঁ, সেয়ে আমি দৰ্জাৰ ফাকে ফাকে খেলিবলৈ গৈ আছোঁ। তাৰপিছত আমি বেছি সময় তাত নাথাকি আমিও ভাবিলোঁ ওলাই আহোঁ আৰু, কাৰণ আমাৰ আৰু বহুতো ফুৰিবলৈ আছিলে। ভাবিছিলোঁ একেদিনাখনেই আমি ৰংঘৰো যাম। ৰংঘৰ ওচৰতে আছে বাৰু, তলাতল ঘৰৰ বেছি ডিষ্টেঞ্চত নাই। এয়া আমি সেইকাৰণে ৰংঘৰ যাবলৈ আমি ওলাই আহিলোঁ। মোৰ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।